নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী মাধুৰ্য দত্ত। আপোনালোকে আজি আপোনালোকৰ মই নতুন বিষয় এটা লৈ আহিছোঁ। আপোনালোকে জানে জীৱন মানে হৈছে সংগ্ৰাম। এই সংগ্ৰাম জীৱনত বহুতো বাধা থাকে। এই বাধাৰ মাজতে আমি জীৱনটো আগবঢ়াই যাব লাগিব। এনেকুৱা এটা আজি বিষয় লৈ আপোনালোকক লৈ আহিছোঁ। যোৱা কেই তাৰিখে দিছিলে? 15 তাৰিখে আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে। আমাৰ গাঁৱৰে চাবুৱা অঞ্চলৰ ডঙচুক গাঁৱৰ আমাৰ গাঁৱৰ এচুকৰ এজনী ছোৱালী মেধাৱী ছাত্ৰী। তেওঁ এতিয়া বৰ অসুবিধাত হৈছে। তেওঁ বৰ দৰিদ্ৰ ঘৰৰ ছোৱালী। আপোনালোকক দেখাইছোঁ এফালে। এজনী হৈছে কবিতা গগৈ। কবিতা হৈছে এওঁৰ মাতৃ আৰু পিতৃ। কবিতা মাৰ্কশ্বিটখনত দেখুৱাচোন, কিমান কি পাইছিলা? আছামিছত 60 পাইছিলে। ইংলিছত 58 পাইছিলে। মেথছত 74 পাইছে। জেনেৰেল চায়েন্সত 65। ছ'চিয়েল চায়েন্সত 76। হিন্দীত 75। এইগৰাকী মেধাৱী ছাত্ৰী। হ'ব পাৰে পাৰ্চেণ্টেজটো অলপ কম, পাৰ্চেণ্টেজ 68, কিন্তু তেওঁ পঢ়া আগ্ৰহ আছে। এতিয়া তেওঁ হাই ছেকেণ্ডেৰী পঢ়িবলৈ বহুত অসুবিধা হৈছে। তোমাৰ ক'ত পঢ়িবলৈ ইচ্ছা আছে? তেওঁ ডিব্ৰুগড় কানৈ কলেজত পঢ়াৰ ইচ্ছা আছে। তেওঁ কালি মোৰ ওচৰলৈ গৈছিল। মই কানৈ কলেজৰ এখন প্ৰাক্তন ছাত্ৰ হয়। তেওঁ মোক কানৈ কলেজৰ বিষয়ে সুধিব গৈছিল। মই তাক কৈছিলোঁ তাত হোষ্টেলত থাকিব লাগিব, কাৰণ অহা যোৱা কৰিব নোৱাৰে। হোষ্টেলৰ ফিজ কিমান? এডমিশ্যন 7,000 বুলি কৈছিলে, মাহেকে 1,000। এইজন হৈছে কবিতা পিতৃ। একচুৱেলি কবিতা পিতৃগৰাকী হৈছে মানসিকভাৱে আৰু শাৰীৰিকভাৱে বিকলাংগ, গতিকে একো কৰিব নোৱাৰে। এতিয়া দেখিছে। আৰু এজনী মাতৃ হৈছে, মাতৃয়ে ইমান বছৰৰ পৰা কবিতাক পঢ়াই শুনাই কষ্ট কৰি পঢ়াই আছে। চব ঘৰখনৰ খৰচ এওঁৰ হাততে আছে। মই কালি যেতিয়া ক'লোঁ হোষ্টেলৰ ফিজ যদি 1,000 হয়, তেনে মান্থলি মানে 1500কৈ মানে কবিতাক দিব লাগিব মাকে। যেতিয়া এই কথাটো ক'লোঁ, তেতিয়া তেওঁ চিন্তিত হৈ গ'ল। কেনেকৈ মই 1500কৈ দিম, ভিতৰতে ভাবিব ল'লে। এতিয়া অসুবিধা হৈছে। সেইকাৰণে মই কালি তিনিচুকীয়া জিলাৰ দীপাঞ্জলি ইউটিউবত ভিডিঅ'টো দেখিলোঁ। সেইবাবে মই এইটো পদক্ষেপ ল'লোঁ, যাতে ময়ো এটা ভিডিঅ' বনাই তেওঁলৈ অসমৰ ৰাইজলৈ তেওঁ এই দৰিদ্ৰতাৰ কিবা এটা আগুৱাই যাবলৈ এটা সপোন আছে। এই সপোনটো আগুৱাই যাবলৈ সকলোৱে সহায় কৰে। এনে কবিতা পিতৃ, আপুনি কেনেকৈ ঘৰখন চলায় কওকচোন? মই লোকৰ ঘৰত কাম কৰোঁ, তেনেকৈ ঘৰখন চলাওঁ, ছোৱালীজনী পঢ়াবলৈ চেষ্টা কৰোঁ। আৰু এইজনী হৈছে কবিতা মাতৃ। তেওঁ অকলে ঘৰটো চলায়। এইজন হৈছে কবিতা পিতৃ, মানসিকভাৱে আৰু শাৰীৰিকভাৱে বিকলাংগ হয়। মই কবিতালোকৰ ঘৰটো আপোনালোকক দেখাইছোঁ। এইটো কবিতা দুটা কোঠালিযুক্ত এটা ঘৰ। ঘৰখনত কোনো এখন ফেন নাই, কোনো ইলেক্ট্ৰনিকযুক্ত কোনো সামগ্ৰী নাই, টিভি নাই। এইটো দেখিছে। এইটো কবিতাৰ ঘৰ। আৰু এইটো তোমাৰ পাকঘৰটো দেখাইছোঁ। এইটো হৈছে কবিতাহঁতৰ পাকঘৰ। ইয়াত BPLৰ কাৰণে সিহঁতৰ ইলেক্ট্ৰিচিটিটো পোৱা গৈছে। ফ্ৰীতে ইলেক্ট্ৰিচিটি আছে। মই সিহঁতৰ টিউবৱেলটো দেখাইছোঁ। এইটো হৈছে কবিতাহঁতৰ টিউবৱেলৰ পৰিস্থিতি। সিহঁতৰ বৰ দৰিদ্ৰৰে জীৱনটো বসবাস কৰিছে। বৰ্তমান সিহঁতৰ এতিয়া হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত হাইস্কুলত ভাল পাৰ্চেণ্টেজ নহ'ব পাৰে, কিন্তু তোমালোকৰ কোনখন স্কুলৰ পৰা পাছ কৰিছিলা? ফাৰ্ষ্ট ডিভিজন কেইটা আছিলে? দিনজয় হাইস্কুলৰ চাবুৱাত দিনজয় হাইস্কুলৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ উত্তীৰ্ণ হৈছে। আৰু সেই স্কুলখনৰ একমাত্ৰ ফাৰ্ষ্ট ডিভিজন যোৱা ছোৱালী এওঁ আহিছে। সেইকাৰণে এওঁ ভাল পাৰ্চেণ্টেজ নহ'ব পাৰে, কিন্তু ভৱিষ্যতলৈ ভাল কৰা বহুত হেঁপাহ আছে, এটা সপোন আছে। এই সপোন আমি দিঠকলে পৰিণত কৰিব লাগে। মই আপোনালোকক ডিছক্ৰিপশ্যনত এওঁৰ একাউণ্টখন দিয়ক। একাউণ্ট নম্বৰ সৈতে দি দিম। আপোনালোকৰ মোবাইল আছে কোনোবা? সিহঁতৰ এটাও মোবাইল নাই, সেইকাৰণে মোৰ মোবাইল নাম্বাৰটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে কিবা হ'লে কণ্টেক্ট কৰিব পাৰে। এইখন হৈছে একাউণ্ট নম্বৰ। মই ডিছক্ৰিপশ্যনত দিছোঁ। আপোনাৰ যদি কিবা সহায় কৰিব বিচাৰে, সহায় কৰিব পাৰে। বৰ অসুবিধাত ভুগিছে। বৰ্তমান কানৈ কলেজত পঢ়া এটা হেঁপাহ আছে, কিন্তু এই হেঁপাহ বুকুতে নেওচি আছে। কোনো কি কৰিম কি নকৰিম, মাতৃ এতিয়া দুৰৱস্থা হৈছে। কেনেকৈ পঢ়াম, কেনেকৈ এইটো চিন্তিত হৈ গৈছে। সেইকাৰণে আপোনালোকে অসমৰ ৰাইজক
এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰোঁ যে বৰ অসুবিধাত পৰিছে ছোৱালীজনী, আমি সহায় কৰাটো উচিত। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যিমান পাৰে এই ছোৱালীজনীক সহায় কৰি আগুৱাই যোৱাত। তুমি কি ভৱিষ্যতলৈ কি কৰিম বুলি ভাবিছা, কি বনিম বুলি ভাবিছা? মই হায়াৰ ছেকেণ্ডেৰী কৰি কেমেষ্ট্ৰিত মেজৰ ল'ম বুলি ভাবিছোঁ। তাতকৈ বেছি ভবা নাই, ঘৰৰ অৱস্থা বেয়া। অঁ, এই চকুলোটো পিছে দেখিছে বৰ। মোৰ কালি মোৰ যেতিয়া মোৰ ওচৰলৈ গৈছিলে, মোৰ নিজৰে দুখ লাগি গৈছিলে, অন্তৰ স্পৰ্শ কৰি যোৱা এটা দৃশ্য হৈছিলে। সেইকাৰণে মই এইটো পদক্ষেপ ল'লোঁ, কাৰণ মোৰ নিজৰে একো দিব পৰা ক্ষমতা নাই। সেইকাৰণে নহ'লেনো মই কৰিলোঁহেঁতেন, কিন্তু সেইকাৰণে বৰ অৱস্থাত ভুগিছে। সেইকাৰণে আপোনালোকে যিমান পাৰে যি কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।